ছোৱালী পাম নাই মই ইয়াত এতিয়া পাম বন্ধুসকল এয়া দৰাৰ মাজত মই সাজু হৈ ললো আপোনালোকক কৈ আছিলো যে মোৰ বিয়া দিয়া বুলি কিন্তু একচুৱেলি মোৰ বিয়া নহয় আচলতে মোৰ বন্ধুজনৰহে বিয়া কিন্তু মই দৰা ধৰা হয় সেয়ে আপোনালোকক মানে দুদিনমান আগত কৈ আছিলো যে মোৰ বিয়া আছে কিন্তু একচুৱেলি মোৰ বিয়া নহয় মই দৰা ধৰা হিচাপতহে সাজি কাচি ওলাইছো আৰু চাওক মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব কিন্তু হা ঠিক লাগিছেনে বাৰু আৰু আপোনালোকক তাত গৈ কি কৰো নীতি নিয়ম কেনেধৰণে কৰা হয় তাত যিখিনি নীতি নিয়ম আছে সেইখিনি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব বুলি আশা কৰিলো আমাৰ দৰা হকিয়েক দৰা মনোজা ধুনীয়া হাঁহি মাৰি দিয়ক বেগ কোৱা লাহে বেগ কোৱা এই ভণ্টি আছে যাওঁ ছোৱালী নিবলৈ ভালকৈ লগ পাম ছোৱালী ঘৰত সকলোকে ন মনোজা ঠিক আছে থেংক ইউ কৃষ্ণ এয়া গাড়ীত উঠিছোঁ দৰা আৰু মই আমি দুইজনে এতিয়া উঠি লৈছোঁ গৈ থাকোঁ এতিয়া কইনাৰ ঘৰত আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে দৰাজনে খুব ভয় কৰি আছে বোলে কি হ'ব আৰু আহি দৰাৰ ঘৰৰ ওচৰত পাই গ'লোঁ আৰু পাই গম পালোঁ যে 2-3খন বোলে ডেকা গাভৰুৱে লগ লাগি গেট দিছে আৰু ছোৱালীখিনি চাওকচোন কি ধুনীয়া ইয়াৰ মাজতে এজনী বাচিব লাগিব আৰু দেই কোনজনী চাওঁ কোনজনী ভাল লাগিছে বাৰু আপোনালোকৰ এয়া হ'ল আমাৰ দৰা আৰু কইনা ওচৰৰ পৰা দেখাই দিছোঁ আহি দিয়া আহি এটা লাগিছিলে মজা আৰু আজি বোলে মোক মাহীয়ে খুব বেছি পচন্দ কৰিছে সেইকাৰণে মাহীৰ ওচৰলৈ আহিছোঁ প্ৰথমতে মাহী ছোৱালী পাম নাই মই ইয়াত এতিয়া পাম মাহীয়ে বোলে মোক ছোৱালী এজনী বিচাৰি দিম বুলি কৈছে সেইকাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ ছোৱালী পাম নেপাম মই আজি পালোৱে ক'ত পালোঁ এতিয়ালৈকে পোৱা নাই ঠিক আছে ছোৱালী বিচাৰি যাওক তেনেহ'লে হয় ঘৰৰ ছোৱালীজনীক যেতিয়া বিয়া দি অন্য এখন ঘৰলৈ পঠিয়াই দিয়া হয় তেতিয়া আচলতে মাক দেউতাকৰ বুকুখন বৰ উদাস হৈ পৰে হয়নে মোৰ পিছে মাক দেউতাকক দেখি কান্দোনৰ ৰোল দেখি বৰ বেয়া লাগিল আপোনালোকৰ অভিজ্ঞতাৰ ফালৰ পৰা কওকচোন আচলতে যেতিয়া এখন ঘৰৰ পৰা অন্য এখন ঘৰলৈ বিয়া দি পঠোৱা হয় কেনেকুৱা অনুভৱ হয় বৰ দুখ লাগে হয়নে সেই মুহূৰ্তত আৰু এতিয়া ৰাতি 2টা বাজিছে আমি 2টা বজাত ছোৱালী লৈ আহিলোঁ ছোৱালীজনী আচলতে খুব দুখ কৰিছে কিন্তু তাৰ মাজতো হাঁহিছে অলপ এনেকৈয়ে জীৱনটো আৰম্ভ কৰিব লাগে আমি হয়নে কেতিয়াবা বৰ বেয়া লাগে কি কৰিব উপায় নাই প্ৰকৃতিৰ নিয়মটো মানিবই লাগিব নহয় জানো তো আজি লৈ আহিলোঁ ছোৱালী এয়া চাওক ইফালে কইনাই দুখৰ মাজতো হাঁহি আছে কি সুন্দৰ আৰু